Hello cuties, good morning. এক মাহৰ পিছত মই লং ভ্লগ দিব গৈ আছো। এতিয়া মই কম যে আজিৰ ভ্লগটো কি হ'ব। এতিয়া মোৰ নেক্সট মান্থ বাৰ্থডে আহি আছে, জুলাইত বাৰ্থডে মোৰ। তো বাৰ্থডে বুলিতো মোৰ নিজকে এটা কিবা এটা দিব লাগিব। আৰু মই চুলি কাটিলোঁ, দেখিছা, চুলি চুটি কৰি দিলোঁ একদম। ভ্লগ দিছোঁ মই চুলি কটাৰ ভ্লগটো, চাবাগে যদি চোৱা নাই। আৰু এতিয়া আহিলে মোৰ বাৰ্থডে কথা। তো নেক্সট মান্থ মোৰ আছে বাৰ্থডে, নিজকে কিবা গিফ্ট দিব লাগিব, মই প্ৰতি বছৰে দিওঁ। তো আজি সেই গিফ্টটো মই ভাবি থৈছোঁ, মোৰ মাইণ্ডত 3টা বস্তু আছে যি মই বিচাৰোঁ ল'ব। তো আজি তাকে চাবলৈ যাম, কিমান দাম কি কথা, অলপমান দাম ল'ব মানে বস্তুকেইটা। তো চামগৈ কোনটো কিমান দাম, কি অপশ্যনছ আছে। আজি সেইখন ডাঙৰ মাৰ্কেটলৈ যাম, মানে গোটেই এৰিয়াটো অকল দোকানেই আছে, কিলডেৰ ভিলেজ বুলি কয়। তো তালৈ যাম, এই লাক্সাৰী তোমাৰ ডিজাইনাৰ বস্তু হওক, কিবা লাক্সাৰী বস্তু হওক, এইবোৰ মানে অলপমান কম দামত পায়। তো তাতে যাম আজি, মোৰ অপশ্যনছখিনি চাবলৈ, কি গিফ্ট দিব পাৰি। আৰু তোমালোকক মই জেগাটোও দেখাম, বহুত ধুনীয়া হয় জেগাটো, দোকানবোৰ দেখাম, কি চাইছোঁ মই সেইটোও দেখাম। আৰু যদি কিবা লওঁ সেইটোও দেখাম। নাজানো বাৰু লওঁ নে নলওঁ, জাষ্ট মই আজি অপশ্যনছখিনি চাব গৈ আছোঁ। তো সেয়াই, এতিয়া মই যাওঁ। ৰাতিপুৱা এতিয়া 10 বাজিছে, দেৰিয়ে হ'ল অলপমান। এতিয়া গা চা ধুই মেলি ওলাম আৰু লাহেকৈ কিবা খাই মেলি। হেল্ল', হা কি কৈছিলো? হ'ব, মোৰ কাৰ্ডখন থাকক, একো নহয়। ওলাই হৈ গ'ল, এতিয়া যাব লৈছোঁ। বহুত দেৰি লাগিলে ওলাওঁতে, বেছি দেৰি লগা নাই। খাই মেলি বাচন ধুব থাকে নহয়, বাচন ধোৱা এই কামটো মই বহুত অশান্তি পাওঁ। সেইকাৰণে মই কৰোঁ বেছিভাগ। মই বহুত বেছি অশান্তি পাওঁ। বাচন মানে ইমান গাল ওলায়। অলপমান খানা খাম, খানা বনোৱা বাচনবোৰ ওলাব, খোৱা বাচনবোৰ ওলাব, বাচনেই বাচন, খতমে নহয়। বনাই পেলাই যিটো বাচনত থ'ব লাগে সেয়া বাচন ওলাব। মানে খাবলৈ ইমান কষ্ট কৰিব লাগে। বাহিৰৰ পৰা খোৱাই ভাল, সেইকাৰণে বাচন চাচন থ'ব নালাগে। ঠিক আছে, এতিয়া ওলালোঁ। 1 ঘণ্টামান লাগিব, দূৰ আছে, মানে বেলেগ এখন কাউণ্টিত আছে। তো আমাৰ তাৰ নিচিনা চাব গ'লে বেলেগ এখন ডিষ্ট্ৰিক্টত আছে। তো তালৈ যাম, দেখাম মই যিমান পাৰোঁ। আজি আকৌ ৰ'দো ওলাইছে, বৰষুণো দিছে, কনফিউজিং। কালিলৈকে হিট ৱেভ একদম, আয়াৰলেণ্ডত কালিলৈকে কি গৰম, পাগল হৈ গৈছে একদম মানুহ গৰমত। আৰু আজি বাৰু ঠাণ্ডা, ৰ'দটো দিছে, তথাপিও অলপ অলপকৈ চিপকৈ বৰষুণো দি আছে। ইমানেই ভিৰ আজি ছেটাৰডে, লাইন কৰিব লগা হৈছে দোকানত সোমাবলৈ। টমি হিলফিগাৰত সোমালোঁ, তাতে ইমান ভিৰ, মানুহ একদম, মানুহ পাগলৰ নিচিনা কিনিছে একদম। এতিয়া গেছত আহিছোঁ, বহুত চেল দি আছে যে ছামাৰ, তো বহুত ভিৰ। এইটো চা, ৰঙাটো, এই ৰঙাটো আনা। এইটো বেছি ডাঙৰ, মই ইমান ডাঙৰ নলওঁ, এনেকুৱাই লাগে মোক। কাৰ্ড হোল্ডাৰটো হেৰি, ইযোৰ দিয়া, মই যি বস্তুটো বিচাৰি আছিলোঁ সেইটো বিচাৰিব টমি হিলফিগাৰ গ'লোঁ, কোচ গ'লোঁ, মাইকেল কৰ্ছ গ'লোঁ, টৰি বাৰ্চ গ'লোঁ, দোকান বাকী নাই, কেট স্পেড গ'লোঁ,
গেপছ গ'লোঁ যি আছে দোকান চব গ'লোঁ বাট নায়েই ক'তো লাষ্টত গৈ পেলাই বিচাৰি পালোঁগৈ আৰু এখন দোকানত এতিয়া যাম কেট স্পেড চব এফালৰ পৰা চাই চাই গৈ আছোঁ কাৰণ ভাল লগাটো এতিয়ালৈকে একো পোৱা নাই মই ভিডিঅ' বনাইছোঁ চাওঁ কিনিলোঁ ঘৰত গৈ দেখাম দেই এতিয়া ইয়াতে বহুত ভিৰ আৰু কিবা কিবি চাই লওঁ তাৰপিছত কিবা কৈছিলা চোৱা The white stuffত যাব নেকি নাযাওঁ এতিয়া আহিছোঁ নাইকিৰ আউটলেটত জোতা চাব জোতা মোৰ কাৰণে নহয় দেই মোৰ কাৰণে নহয় তাৰ কাৰণে চাব আহিছোঁ মই জোতা নলওঁ সি জোতা চাওঁতে চাওঁতে মই নিজৰ জোতাও চাব লাগিলোঁ এতিয়া কথাটো বেয়া হৈ গৈছে নহয় মোৰো ভাল লাগি গৈছে জোতা আৰু ইমান কম দামত দি আছে জোতাবোৰ চাওঁচোন কি কৰোঁ কিমান কিমান চাইজৰ এযোৰ 7 years 7 yearsৰ কাৰণে অলপ টান হৈছে বাট লাইক 6.5ৰ নিচিনাকৈ ফিট হৈছে এটা চাইজ বেছি ল'ব লাগিব বহুত পাৰফিউম ট্ৰাই কৰিলোঁ কিনিব মন আছিলে বাট অলৰেডি মোৰ যিমান বাজেট আছিলে তাতকৈ মই বেছি শ্বপিং কৰি ল'লোঁ জোতা নিকিনো বুলি ভাবিছিলোঁ কিনিলোঁ জোতাও কিনিলোঁ তো এতিয়া সেইকাৰণে পাৰফিউমটো নল'লোঁ আৰু বহুত খৰচ কৰি দিলোঁ আজি কি ধুনীয়া গোন্ধাই বাট জল্দি কিনিম মই কি কিনিম গম পালোঁ ভাল এটা পালোঁ মই এতিয়া কিবা এটা খাই মেলি ঘৰ যাম আৰু লগ পাইছোঁ বঢ়িয়া অ' ৰেকৰ্ড হৈ গৈছে এয়া মই মেক্সিকান এইটো বৰিটো বল বুলি কয় নে এনে জাষ্ট ৰাইচ বল যিয়ে হয় আৰু কিবা মেক্সিকান বল এটা খাই আছোঁ ৰাইচ আছে চিকেন আছে অলপমান চেলাড আছে তোমাৰতো দেখাব নোৱাৰি খাই খতমেই হয় বহুত ফাষ্ট খাই সি মোৰ বহুত টাইম লাগে অলপ অলপকৈ খাওঁ যে বাট টেষ্টি হয় এইটো খাব চিকেনটো টেষ্টি বনাইছে দেখিবও ধুনীয়া চোৱা কালাৰটো আৰু ৰাইচটো এনেকুৱা ফ্লেভাৰ্ড ৰাইচ মেক্সিকান খানাবোৰ খাব ভালেই হয় অলপমান ইণ্ডিয়ান খানাৰ লগত চিমিলাৰিটি আছে মেক্সিকান খানা সেইকাৰণে খাই ভাল লাগে চাগে বৰষুণ দি আছে অলপ অলপ কালিও পুৰা বৰষুণ দিব চাগে ন ভাল নে খাই তোমাক খালে আমি ওলাই দিম আৰু তোমাক খাই হৈ গ'লে মই বৰ্গৰ খাই থাকিব পাৰিম ন কেমেৰাটো ওলালে পাহাৰ নোলোৱা হৈ থাকিলে অথনিবা গোটেই টাইম পাহাৰ ওলাই আছে ভিডিঅ'টোত এতিয়া পাহাৰ নাই মই কেমেৰা ওলাইছোঁ পাহাৰ কিউটিছ মই ঘৰত পালোহি
আৰু ঘৰৰ পৰাই মই কেক খাব ল'লোঁ এই কেকৰ এইটো লাষ্ট বাইট আৰু মই এতিয়া ৰেকৰ্ড কৰিবলৈ মোৰ মনত আহিছে কথাটো হ'ল যে ব্লগটো বহুত বেছি দীঘল নকৰোঁ বাৰ্থডে গিফ্টকেইটা মই দেখাম কি কি কিনিলোঁ মানে মই যি দিছোঁ আৰু গিফ্ট নিজকে সেইটো বেলেগ এটা ব্লগত দেখাম আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰি থৈ দিওঁ লাষ্ট বাইট কেক আৰু ব্লগো এণ্ড কৰোঁ কেমেৰাটো এইফালে আছে অ'কে বাই থেংক ইউ ফৰ ৱাচিং আৰু মই গিফ্টকেইটা দেখাম বহুত জল্দি বাই